চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ময়ো বৰ্তমান ঠিকে আছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ মই কম দিয়া আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু অৱশেষত জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে চ' আমি হাজবেণ্ড মই আৰু ছোৱালীজনী মা ঘৰলৈ গৈ আছোঁ সময় প্ৰায় 5:18 হ'ল চ' হঠাতে যাব লগা হ'ল আমি যেন গৈছিলোঁ বিয়া খাবলৈ ভিডিঅ' দিছিলোঁ যোনসকলে চাই থাকে তেওঁলোকে নিশ্চয় গম পায় এয়া মাহী আহিছে আৰু আইতা আহিছে চ' মায়ে মাতিলে বোলো ৰাতিৰ কাৰণে গৈ আহোঁগৈ আৰু ওচৰতে আছোঁ যেতিয়া সুবিধাও হয় আৰু কাৰণেও এনেকুৱা ওচৰতে মাহঁতৰ ঘৰ আৰু মই নিচিনাকৈ কোনোবা আলহী আহিলে মায়ে মাতিলে তৎক্ষণাত দৌৰি যায় প্লিজ কমেণ্ট কৰি জনাবচোন চ' ব'লক আকৌ এবাৰ মোৰ মা ঘৰলৈ আপোনালোক সকলোকে লৈ যাওঁ আমি বোকাজান টাউনত সোমাইছোঁ গৈ আছোঁ টাউনত অকণমান দেৰ হৈছে যিহেতুকে মা ঘৰলৈ যাম কিবা এটাটো লৈ যাব লাগিব চ' তেওঁ হাজবেণ্ড মিঠাই লৈ গৈছে আৰু আমাক কণমানিজনী দিছে নাই উৎপাত ফুৰিবলৈ পালে আৰু কি লাগে ন হাই কেতিয়া চবকে হাই কেতিয়া হাউ আৰ ইউ চ' তেওঁ মিঠাই লৈ আহক আমি গাড়ীতে বহি আছোঁ বেছি বেগ চেক লোৱা নাই আৰু এইকেইটা এদিনীয়া ছুটি যিহেতুকে হাজবেণ্ডে মিঠাই আনিবলৈ যাওঁতে হোটেলৰ পৰা মোলৈ লৈ আহিলে মাকৈ পূৰা কোনে কোনে খাই ভাল পায় আৰু কাৰ কাৰ পিয়ৰ প্লিজ ক'বচোন পূৰা গাড়ীত উঠি উঠি খাই যাওঁ হাজবেণ্ডক ময়ে এৰুৱাই দিব লাগিব আমাৰ কণমানিজনীও খাই আছে চ' একেবাৰে গৈ থাকোঁ তেতিয়াহ'লে গৈ আছোঁ আমি চুঙাজান পামগৈ আৰু সন্ধিয়া হৈ গৈছে ঘৰত কোৱা নাই ঘৰত কাইলৈ মাতিছিলে কিন্তু আমি আজিয়ে আহি গ'লোঁ তেওঁলোকক ছাৰপ্ৰাইজ দিম তাৰপিছতহে মনত পৰিছে চিংৰা আধা হ'ল মই বোলো দেখুৱাবলৈ পাহৰিলোঁ এইফালে আমাৰ আলহী দেখিছে নাই লোক আছে চাহৰ পাৰ্টি চলি আছে আমাৰ আৰু পিছফালে দেখা বস্তুবোৰ প্লিজ ইগন'ৰ কৰিব মই আলনাডালৰ ওচৰতে বহি লৈছোঁ একেবাৰে মানুহ দেখি চ' এক্সাইটেড এইফালে আমাৰ সৰু মাহী মা আৰু বৌ সকলো মিলি চাহ খাইছোঁ আৰু পিছফালে আছে এই অকণকৈ এনেকৈ দেখিছে আইতা মামা ঘৰ আইতা চ' চিংৰাৰ জুতিকণ লৈ লওঁ গৰম গৰম চিংৰা যিহেতুকে আপোনালোকৰ লগত কথা পাতি থাকিলে চেঁচা হৈ যাব খাই লওঁ সম্পূৰ্ণকৈ দেখাবলৈ পাহৰি থাকিলোঁ আৰু দেখুৱাই থাকিম আজি কি ফূৰ্তি কৰোঁ চাই যাব মোৰ ভিডিঅ'টো শেষলৈকে হাই ফ্ৰেণ্ড কালি ভিডিঅ'টো যিহেতুকে কণ্টিনিউ কৰিব নোৱাৰিলোঁ চ' আজি হ'ল দ্বিতীয় দিন এইফালে আমাৰ পূৰা খানা চলি আছে সৰু মাহী ৰান্ধনি এইফালে আমাৰ বাচ্চা পাৰ্টি বহি আছে চ' আমি দিব খামকৈ বহি আছোঁ আৰু কালি ৰাতি কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক আমি দেখুৱাব নোৱাৰিলোঁ ভাগৰো লাগিল তেওঁলোক অহাও ভাগৰ লাগিল আমাৰো ভাগৰ লাগিল কথা চথা পাতি তেনেকৈ শুই গ'লোঁ আৰু কেমেৰাটো লৈ থাকিবলৈ মোৰ মন নগ'ল সেইটো কাৰণে ভাবিলোঁ আজিনো কি কৰোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ চ' চাই যাব শেষলৈকে সকলোৰে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চ' আমিনো আৰু কি কৰোঁ দেখুৱাই যাম কৈ যাওঁ তোমালোকৰ অকণমান কিবা কিবি নামটোকে কোৱা এয়া যেন বিয়া
ব্লগ দিছিলোঁ আমাৰ এইগৰাকী আমি বিয়া খাবলৈ গৈছিলোঁ আৰু সৰুগৰাকী সৰুৱা হ'ল আমাৰ হিৰো বিকি বাইদেউ বোলে আৰু মই যদি দি দিওঁ বোলে মোৰ ইউটিউব চেনেলটো চেঞ্জ কৰিব হেনো মইতো মানে দি দিম আৰু এইফালে আমাৰ সৰু মাহীয়ে পূৰা বনাই আছে ৰান্ধনি দূৰৰ পৰা আহি ৰান্ধনি হৈছে এইফালে বনি আছে চিকেন আপোনালোকে ভাবিব পাৰে বাহিৰত বনাই আছোঁ বুলি কিমাননো সদায় পাকঘৰতে বনাই খাম অকণমান বাহিৰৰ জুতিটো ল'ব লাগে সেইটো কাৰণে ভাবিলোঁ আমাৰ ঘৰৰ পিছফালে সৰুকৈ আম গছ এজোপা আছে তাৰ তলতে ইটা জইন দি চৌকা বনাই ৰেডিমেড পূৰা এতিয়া খানা বনাই থকা আছে চ' বনাই কৰি লওঁ খাই লওঁ তাৰপিছত আপোনালোক সকলোকে দেখুৱাই থাকিম